म्यानमाৰৰ পৰা বন্দুক কেইটা লৈ আহিছে, বম কেইটা লৈ আহিছে, গুলি কেইটা লৈ আহিছে, কোনটো ৰাস্তাৰে আহিছে, কাৰ লগত কথা পাতিছে, কোনটো ঘৰত ভাত খাইছে, সেইবিলাক পুলিচৰ হাতত একদম তিল তিলকৈ তথ্য থাকে। কিন্তু যে এই গাঁৱত যে এইবিলাক ৰমৰমীয়া বেহাবিলাক যে চলি আছে, সিহঁতক মানে লিষ্ট দিব লাগে বোলে। ক'ৰ লিষ্ট নিদিলে সিহঁতক মানে সেইবিলাক কথা যদি সিহঁতৰ লগত যদি তথ্য আছে, এই গাঁৱৰ সেই কথাবিলাক সেই মাদক দ্ৰব্য বিক্ৰেতাসকলৰ তথ্য কেনেকৈ নাথাকে সিহঁতৰ ওচৰত। গতিকে এইটো সম্পূৰ্ণ পুলিচৰ গাফিলতিৰ কাৰণে এনেকুৱা এটা সংঘটিত হ'বলৈ পালে। হয়, এই প্ৰতিবাদী কাৰ্যসূচী আজি ল'ব লগা আছে বহুত মানে মৰ্মান্তিক এটা মুভমেণ্টৰ কাৰণে, যে যোৱা ২৭ তাৰিখে এটি ফুল কুমলীয়া ল'ৰা, ক্লাছ 9ত পঢ়া ল'ৰা মানে আমাৰ ড্ৰাগছৰ আসক্তৰ ফলত মানে মৃত্যু ঘটিলে। আৰু এই ঘটনাটো ঘটিবলৈ পালে একমাত্ৰ এই পুলিচ প্ৰশাসনৰ, আমাৰ এই স্থানীয় যিখন পুলিচ প্ৰশাসন, যিখন আৰক্ষী থানা আছে, তাৰ গাফিলতিত এই ঘটনা ঘটিবলৈ পালে। যে আমি আমাৰ বৰডুমচা পেঙেৰি অঞ্চলত যিমানবিলাক দল সংগঠন আছে, সকলোৱে আমি বাৰম্বাৰ মানে দাবী জনাই আহিছোঁ যে আমাৰ এই অঞ্চলটো ড্ৰাগছ মুক্ত কৰিব লাগে, মাদক দ্ৰব্য যি নিবাৰণ কৰিব লাগে, সেইটো বিষয়ে আমি বাৰে বাৰে ইয়াত মানে দাবী জনাই অহাৰ পিছতো তেওঁলোকৰ কিন্তু একো গা নৰলিল। আৰু যাৰ কাৰণে আজি এটা এনেকুৱা অবাঞ্ছিত ঘটনা আজি সংঘটিত হ'ল। ইয়াৰ উপৰিও কেৱল এইটো ঘটনা নহয়, কিছুদিনৰ আগতে আৰু এটা ল'ৰা আমাৰ তেনেকৈ ঢুকাই গ'ল এই ড্ৰাগছৰ হেৰিৰ ফলতে। আৰু এই কাৰণটো এনেকুৱা মানে সিহঁতে যদি মানে সিহঁতে ইচ্ছা কৰে, আমাৰ পুলিচ প্ৰশাসনে যদি ইচ্ছা কৰে, ২-৩ দিনতে সিহঁতে উৎখাত কৰি পেলাব পাৰে। ম্যানমাৰৰ পৰা বন্দুক কেইটা লৈ আহিছে, বম কেইটা লৈ আহিছে, গুলি কেইটা লৈ আহিছে, কোনটো ৰাস্তাৰে আহিছে, কাৰ লগত কথা পাতিছে, কোনটো ঘৰত ভাত খাইছে, সেইবিলাক পুলিচৰ হাতত একদম তিল তিলকৈ তথ্য থাকে। কিন্তু যে এই গাঁৱত যে এইবিলাক ৰমৰমীয়া বেহাবিলাক যে চলি আছে, সিহঁতক মানে লিষ্ট দিব লাগে বোলে। ক'ৰ লিষ্ট নিদিলে সিহঁতক মানে সেইবিলাক কথা যদি সিহঁতৰ লগত যদি তথ্য আছে, এই গাঁৱৰ সেই কথাবিলাক সেই মাদক দ্ৰব্য বিক্ৰেতাসকলৰ তথ্য কেনেকৈ নাথাকে সিহঁতৰ ওচৰত। গতিকে এইটো সম্পূৰ্ণ পুলিচৰ গাফিলতিৰ কাৰণে এনেকুৱা এটা সংঘটিত হ'বলৈ পালে। আৰু গতিকে আমি পুলিচ প্ৰশাসনৰ পৰা এইটো ক্ষতিপূৰণো বিচাৰিছোঁ, সেইটো আমাৰ দাবী। আৰু তেওঁৰ সোঁৱৰণত আমাৰ এই অঞ্চলটোত এটা নিচামুক্ত কেন্দ্ৰ অতি শীঘ্ৰেই স্থাপন কৰিব লাগে। তেওঁৰ সোঁৱৰণত আমাৰ বিৰাজ মহন্তৰ যিজন আমাৰ ক্লাছ 9ৰ ছাত্ৰ আছিল, তেখেতৰ সোঁৱৰণত এইটো হ'ব লাগে। আৰু প্ৰশাসনে কঠোৰতকৈ কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰি আমাৰ এই অঞ্চলটো মাদক দ্ৰব্যমুক্ত, নিচামুক্ত কৰিবৰ বাবে আমি দাবী জনাইছোঁ। সেইটোৱে একদম অতিকৈ ৰহস্যজনক, যিহেতু যদি তেওঁলোকে সদিচ্ছাৰে যদি দায়িত্ববিলাক পালন কৰিলেহেঁতেন, তেতিয়াহ'লে আজি এই অবাঞ্ছিত ঘটনাটোৱে প্ৰমাণ যে ৰহস্য যে আছে, এই অবাঞ্ছিত ঘটনাটোৱে প্ৰমাণ। যদি তেওঁলোকে সদিচ্ছাৰে যদি কৰিলেহেঁতেন, ভালদৰে সিহঁতৰ ডিউটি পালন কৰিলেহেঁতেন, তেতিয়াহ'লে এনেকুৱা ধৰণৰ ঘটনাবিলাক সংঘটিতই নহ'লহেঁতেন।